নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মানে নগাঁৱলৈ যাওঁ বুলি ওলাই আহিছোঁ ভাইটিক থ'বৰ কাৰণে। আহি পিনে মানে বুঢ়ীমা মন্দিৰ ওচৰতে মানে ৰৈছোঁহি। ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ভাইটি মানে নগাঁৱত আইতে পঢ়িব, সেইকাৰণে ভাইটিক থ'ব আহিলোঁ। ইয়াত মানে আশীৰ্বাদ ল'বৰ কাৰণে সোমাইছিলোঁ। ভিডিঅ'টো সেইফালেকে চাই থাকিব আৰু দিনটো দেখা যাম কি কি কৰোঁ। আমি আহি পিনে জখলাবন্ধা পালোঁহি। ইয়াৰে হোটেল এখনত আমি ভাত খাই ল'লোঁ। আৰু ইয়াতে ভাইটিৰ কাৰণে কম্বল এখন লৈছে। তাত মানে কিতাপত কিনিব নোৱাৰিলে, মানে বহুত জেগাত বিচাৰিলে, সৰু কম্বল নাপালে বিচাৰি। ইয়াতে লৈ আছে মাহঁতে। আৰু মোৰ হাতত এতিয়া পাণ এটা পাপাই কিনি দিছে, খাই ল'ম আৰু। এইটোৱে ভাইটিহঁতৰ ৰুমটো। সেইটো ভাইটি শুই আছে। সি মানে অকল তাৰ শুৱা ধান্দা। ভাওনা কৰিলে, সিও মানে কৃষ্ণ বচন লৈছিলে। টোপনি সতি মানে ভালকৈ মাৰিব নাপালে, সেইকাৰণে শুইছেহি। আৰু সেই কাষতে বেলেগ এজন ল'ৰাও আহিল। এতিয়া গৈ আছোঁ আমি আন এটা হোষ্টেললৈ, মানে দুটা হোষ্টেল। এইটোত যিবাকে কেণ্টিন এখন আছে, ইয়াত ভাত খাবহি লাগিব। ভাইটিকে থ'লোঁ আৰু ৰুমত চব বেড চেট পাৰিলে। এইপিনে মানে সেইটোৱে আৰু ভাইটিহঁতৰ এইটো এটা হোষ্টেল হয়। সেইটো হোষ্টেল আৰু এইপিনে এটা হোষ্টেল আছে। সেইখিনি মানে চিনিয়ৰখিনি থাকে। নতুনকৈ যিসকল আহিছে তাত থাকে। আৰু ইয়াতে মানে খাব পাৰিব। ইয়াত কেণ্টিন আছে। খাওঁ বুলি কয় ভাত মানে ইয়াতে খাবহি লাগিব, থাকিব ইয়াত। ৰাতিপুৱা গুচি আহিলে গুচি যাব পাৰিম। বাই 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 বাই। তই হাতৰ হেৰি ভালকৈ ধুবি। ভাইটিক থৈ আহিলোঁ। খুব বেছি বেয়া লাগিলে। আহোঁতে মায়ে ৰাস্তাত কান্দিছে খুব। মানে আজিলৈকে ভাইটিক মানে আমি ঘৰৰ মানুহে মানে আজিলৈকে তাক অকলে এৰি দিয়া নাই। ক'তো সি থাকিয়ে পোৱা নাই ক'তো অকলে। এবছৰ থাকিব লাগিব, এবছৰ পঢ়িব লাগিব ভালদৰে আৰু। কাজিৰঙা যাওঁতে এটা বস্তু লক্ষ্য কৰিলোঁ। কাজিৰঙা যেতিয়া সেই ঠাইডোখৰ পায়গৈ, কাজিৰঙা একেবাৰে যেতিয়া পাবগৈ, তেতিয়া দেখিব এনেকৈ চিচি কেমেৰা লাগি থাকে। আৰু এনেকৈ আপোনাৰ মানে কিমানটো স্পীড চলিছে গাড়ী, সেইটো দেখাই থাকে 40 তলত গাড়ীখন চলিব লাগিব। আৰু খুব লাহে লাহে গাড়ীবোৰ চলি থাকে। মানে ৰাস্তাৰ মাজেৰে জীৱ জন্তুবোৰ অহা যোৱা কৰি থাকে। আৰু অহা যোৱা কৰি থাকোঁতে যদি স্পীডকৈ গাড়ী গৈ থাকে, তেতিয়া খুন্দা খাই মানে জীৱ জন্তুবোৰ মৰি যাবও পাৰে। সেইকাৰণে এইটো চৰকাৰে এটা ভাল মানে কাম কৰিছে আৰু। তেতিয়া লাহে লাহে গ'লে মানুহৰো এক্সিডেণ্টো কম হ'ব, লগতে জীৱ জন্তুৰো ৰক্ষা হ'ব। সেই নামি নাযাওঁ। নামি যাব নালাগে। পোৱালি এটা আহিছে। ধুনীয়া লাগিছে নহয়, দুটা আছে। আহি আছে এইখিনিত পালে কিন্তু দিগদাৰ কৰিব পাৰে। সেয়া এটা হৰিণা চৰি আছে, ঘাঁহ খাই আছে পুৰা। পুৰা ঘাঁহ খাই আছে। দুটা আছে, এজনী পুতেক চাগে এইটো। গাড়ীবোৰ ৰখি ৰখি দিছে জন্তুবোৰ চাবৰ কাৰণে। দেখিলোঁ বাৰু, ভবা নাছিলোঁ দেখা পাম বুলি। সেইপিনে আছে, সেইয়া চৰি আছে। ঘৰ আহিলোঁ আৰু খুব বেছি ভাগৰ লাগিছে। দিনটো গাড়ীতে গৈ থাকিলোঁ, গাড়ীতে আহি থাকিলোঁ। বহুত দেৰি হয়। নগাঁৱলৈ বহুত বেছি দূৰ, মানে গুৱাহাটীলৈ 100 কিলোমিটাৰ থাকে। কাজিৰঙাৰ পৰা আহি থাকোঁতে মানে ভবা নাছিলোঁ গড়, হাতী, হৰিণা এনেকৈ দেখা পাম বুলি। খুব বেছি ভাল লাগিলে সেইডোখৰত। আগত কাজিৰঙা এনেকৈ গৈছোঁ, কিন্তু গাড়ীত গৈ থাকিলে বস্তুবোৰ মানে জীৱ জন্তুবোৰ নেদেখোঁ। কিন্তু এইবাৰ দেখিলোঁ, সেইকাৰণে আপোনালোককো দেখাই দিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। মই মানে ৰাতি ভিডিঅ' কৰিলে পাকঘৰতে কৰি ভাল পাওঁ। আগফালে মানে পাপাহঁতে টিভি চাই থাকে, খুব চিঞৰ বাখৰ হৈ থাকে, আৰু লগতে কথাবোৰ ক'বলৈ অকণমান দিগদাৰ হয়। সেইকাৰণে মই পাকঘৰলৈ গুচি আহোঁ কথাকেইটা ক'বৰ কাৰণে। ঠিক আছে তেতিয়া আৰু ভিডিঅ' নকৰোঁ। ভিডিঅ'টো অকণমান সৰু হ'ল, ইমানকণে দিলোঁ আৰু বেছি দীঘল কৰিব নোৱাৰিলোঁ। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাছিলে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব যদি পাৰে। আজিলৈ তেতিয়াহ'লে বাই বাই দিছোঁ আৰু ভিডিঅ' নকৰোঁ। আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত।